हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছো আজি আমি ধেমাজিৰে বুলি আহিছিলো দাদাই মাটি পঠিয়াইছিলে মানে দাদাৰ ছোৱালীজনীক অলপ চাই দিবলৈ বুলি দাদা বিশেষ এটা কামত এফালে যাব ওলালে আৰু যেহেতু বউ নাথাকে বউ ডিউটি যায় ছোৱালীজনী চোৱা মানুহ নাই স্কুলৰ পৰা অহাৰ পিছত সেইকাৰণে ভণ্টি আৰু মই ভাবিলো আহো বুলি সেইকাৰণে আহিলো আৰু আহি পাই ফ্ৰেছ হৈ চাহ তাহ খালো তাৰপাছত অলপ দেৰিকে দাদাও আহি পালেগে আৰু দাদা আমালে মানে এতিয়া খানা যোগাৰ কৰিছে আৰু কি আনিছে কি বনাইছে চাওঁচোন দেই আৰু এয়া এফালে দাদাই বনাইছে কি বনাইছে চাওঁ ৱাও আমাৰ কাৰণে গাহৰি আনিছে দেই গাইছ গাহৰি এতিয়া গাহৰি খাম আৰু এইটো এটা ভাড়া ৰুম মানে আৰু পুৰা কাম কত লাগি গৈছে দেখিছে নেকি একেবাৰে অৱস্থা কাহিল আৰু আমাৰ ছোৱালীজনীক দেখাম দেই এতিয়া এইজনী আমাৰ ছোৱালীজনী হাই ডেজি হাই কৈ দিয়া উঠাচোন তুমি তোমাক কথা এটা শুনি ভালকৈ উঠা আকৌ আৰু এয়া আমাৰ ভণ্টি লাজ কৰিছে তাই তুমি স্কুল গৈছিলা তোমাৰ নামটো ভালকৈ কৈ দিয়াচোন চবকে নমস্কাৰ দি কিনে কোৱা আকৌ এইটো থৈ দিয়া নমস্কাৰ মোৰ নামটো ডেজি জয় তোমাৰ স্কুলখনৰ নাম অঁ হয় নেকি তুমি নাচিব জানা নাই জানা নাচি দেখুৱাচোন উঠি কিনে এইটো কি গান হয়নো কটক কা অঁ গানটো বুজি পাইছে চাগে প্ৰায় আৰু তুমি অসমীয়া বিহু গান জানা নাই গোৱাচোন নাচা সেইটো মিচিং গানহে আকৌ কটক কা অসমীয়া বিহু গান তুমি এনাহঁতৰ ঘৰত গ'লে নাচাগে নাই অঁ তেতিয়া কি গান গোৱা অঁ গোৱাচোন আৰু আৰু একো নাজানা তোমাৰ অঁ পঢ়াই দিয়াচোন কি জানা বাবা গুড গাৰ্ল ডেজি তুমি এতিয়া আমাৰ লগত চিপ আনিলে যাবা নাই যাবা এনাই ঘৰলে মনত পৰিছে নে আইতা ঘৰলে মনত পৰিছে এনাই ঘৰলে মনত পৰিছে চিপ আনি কি বেয়া লাগে নি তোমাৰ হে কি ভাল লাগে ভাল লাগে তাত জিজিহঁতে মনত পেলাইছে নহয় তোমাক বাই আছে যাবা নাই যাবা এইফালে এতিয়া আমাক দাদাই চব যোগাৰ দি দিছে ভাত বাঢ়িব এতিয়া আৰু ডেজি নাই তাই ফোন চোৱাত ব্যস্ত আৰু এইফালে দেখিছেনে ককাইটি একেবাৰে আৰু মানে চব আনি দিছে আৰু আমি অকল বহি বহি খাবহে লাগে আমাক একো কৰিব দিয়া নাই কিন্তু দেই মই এতিয়া হাতখন ধুই আহোঁ প্ৰথমে হাতখন ধোৱাৰ পাছত এতিয়া ভাত খাওঁগৈ আৰু অঁ খাবা মই পাপা বনাই তোমাৰ আমি এতিয়া ভাত খাম ভাতটো খাই ল'বি খাই পেলাই দুজনীয়ে পোৱা শস্য অভিযান কৰিবি পোৱা কাঁহী বাতি তুমি অঁ মানে উঠনি পৰা আমাক কাম একো নকৰিবি কৈ এতিয়া কাঁহী বাতি ধুবলৈহে দিলে আৰু দেই বহুত দুখ লগা কথা গাইছ কি ক'ম আৰু ভাতটো বাঢ়ি লওঁ আৰু ৰ'ব তাৰপিছত দেখাই আছোঁ হাতা চালে গৰম ক আলা গৰম গৰম মকনিয়ে চাই অসমীয়াত কয় ভাত দেউৰী কয় মকৰ আলা চুচু নিয়া চাই চুচু মানে গাহৰি মাংস গাইছ ইয়া গাহৰি তই কাঠ খাবি নে তেলি খাবি দুইটাই আলা ভোট জলকীয়া ফানচু নিয়া চাই ফানচু এইটো চকু ধানালে চকু পানী জল জ্বলা ওলাই এইটো ভোট জলকীয়া বুলি কয় দেই দেউৰী মতে ফানচু মাংসটো কি কয় সেইটোকো ভালকে কৈ দে বুজাই দে আলা চুপিচু নিয়া চাই মুনমু নাখায় নাখায় বাদে হে খাব
দিছো কোন গাইস মানে মোৰ কেৰাহী শেষৰ এই পৰ্যায়টো যে এইখিনি মানে মোৰ এনেকৈ ভাত খোৱা স্বভাৱ এটা আছে মানে ইয়াতে যি তেল লাগি থাকে ন এইখিনি মই খাই বহুত ভাল পাওঁ সেইকাৰণে এতিয়া মই ইয়াত সানি কিনে খাম মানে কিন্তু বিয়াত বৰষুণ দিব এই বিয়াত বৰষুণ দিয়ে যি দিয়ে দিব আৰু দৰাই ছাতি লৈ আহিব নে কি কোৱা এইটো এইটো যে মোৰ ফেভৰেট হয় এইটো নহ'লে মোৰ পেটলৈ ভাতেই নাযায় সেইকাৰণে এইটো অলপ লৈ লওঁ আৰু এতিয়া ভাতটো খাই চাওঁ কেনেকুৱা একদম বনাইছে ককাইতে আমি এতিয়া খাই লওঁ গাইছ তাৰপিছত দেখা আছোঁ আপোনালোকক খালোঁ বলো গাইছ এতিয়া আৰু আমি ঘৰলৈ বুলি যাব ওলাইছোঁ দেখিছেনে কেনেকৈ খেলাই দিছে আমাক নাহোঁ আৰু কেতিয়াও দেই কাম হৈ গ'লতো এতিয়া বাই বাই